জাং জাং লাগিছে মইনা ঐ বগা মটৰ চাইকেল লৈ বাটৰে ঐ উৰুৱাই ধূলি খাং খাং লাগিছে মইনা ঐ গাহৰি মাংস পুৰি লৈ নদীৰে ঐ পাৰতে বহি। তই গানটো যে গালি লগত গাহৰি মাংসৰ কথা কিয় কলি? কি তই গাহৰি মাংস বেয়া পাৱ নেকি? গাহৰি মাংসৰ কথা নকবি আৰু বুজিছ, জিভা পানী আহি যায়। আৰে ভাই টেনচন না, 1 জানুৱাৰী আহি আছে, মিলি জুলি পাৰ্টি এটাকে কৰোঁ ব'ল, নে কি কৱ তহঁতি? সঁচাকে পাই বহুত দিন পাৰ্টি চাৰ্টি কৰা নাই, পাৰ্টি এটা যোগাৰ কৰিলে ভাল হ'ব। ঠিক আছে তেনেহ'লে যোগাৰ কৰিব লাগে আৰু। পাৰ্টিটো কৰিবি ক'ত? নদী পাৰত কৰিলে কেনেকুৱা হ'ব? এটা কথা নহয় গম পাইছনে নাই? কি কথা ক? নদী পাৰত পিকনিক কৰিব গ'লে লগত এটা ডাষ্টবিন লৈ যাব লাগিব। তই কিন্তু ভাল কথা এষাৰ কৈছ দেই। সেইটো আমাৰ সকলোৰে দায়িত্ব হয় বুজিছা, নিজৰ ঠাইখিনি সুন্দৰ আৰু পৰিষ্কাৰ কৰি থোৱাটো, হয়নে নহয় তই কচোন ৰঙামূলা? হয় হয় তই একদম ঠিক কথাই কৈছ। এতিয়া বস্তুবোৰ যোগাৰ কৰিব লাগে আৰু। তেনেহ'লে কামত লাগি যাওঁ। আজিলৈ বাই বাই। বাই বাই।